Very good. Go ahead. ৰখি গলি যে ওখ আছে পাৰিবি মোৰটো এই শিলটোত পৰাকৈ জঁপিয়াবি তাতে এবাৰতেই চেটেপ কোন হয় আপুনি মই কোন হয় সেইটো ডাঙৰ কথা নহয় মই কিয় হয় সেইটোও ডাঙৰ কথা নহয় মোৰ ওচৰত কি হৈছে আপুনি কি লাগে আপোনাৰ কিনো দিব পাৰিবি তই বাদাম খাবি বাদাম খালে বোলে ব্ৰেইন হয় তোৰতো ব্ৰেইনেই নাই ব্ৰেইন থকা হয় আৰু তই মৰিবলৈ আহনে কথাই কথাই মেইন কামটোৱে পাহৰিছিলোঁ দে জাপ মাৰ তই মৰিবলৈ আহিছিলি দে ঘৰত বাৰু খবৰটো ময়ে দি দিম এড্ৰেছটো দি থৈ যাবি তই আপুনি যাওক ইয়াৰ পৰা মই পাহৰিছিলোঁৱে ব্ৰিজখন তোৰ বাপেৰৰ ঘৰহে আপুনি মোৰ পৰিস্থিতি বুজি পোৱা নাই কিন্তু মাজাক বনাই আছে তই বনাই আছ মজাক তোৰ লগতে তোৰ ঘৰখনৰ তই কি ভাবিছ তোৰ এই কামটোৰ কাৰণে তোৰ ঘৰত মেডেল দিব শুন ভাই এইবোৰ কৰি পাবি কি কেৱল জীৱনটো বৰবাদ আৰু কচোন তোৰ হৈছে কি তোক দেখিতো লাগিছে তোৰ প্ৰেমৰে জ্বালা হ'ব সঁচাই তাইক মই বহুত ভাল পাইছিলোঁ কিন্তু টকাৰ অভাৱত মই মোৰ প্ৰেম হেৰুৱালোঁ সেইকাৰণে তই মৰিব গুচি আহিলি শুন ভাই তই এইটো কাম কৰিলে তইতো গুচি যাবি কিন্তু তোৰ ঘৰখনৰ কথা চিন্তা কৰিছ অলপ নিজৰ ঘৰৰ এজন ল'ৰা যেতিয়া নোহোৱা হৈ যাব ঘৰখনৰ মানুহখিনিক কেনেকৈ থাকিব ভাবি চাইছনে তই সৰুৰ পৰা ইমান ডাঙৰ কৰিলে তোক তেওঁলোকৰ কথা নাভাবিলি তই আৰু কালি পৰহি অহা ছোৱালীজনীৰ কাৰণে তই নিজৰ জীৱন দিব ওলাইছ শুন আজি তই মৰি গ'লে তোৰ গাৰ্লফ্ৰেণ্ডে নাকান্দে কান্দিব কেৱল তোৰ ঘৰখনে তোৰ কাৰণে এখন ঘৰ ছাৰখাৰ হৈ যাব তইতো গুচি যাবি ধ্বংস হ'ব এই গোটেই ঘৰখন শুন ভাই জীৱনটো দি দিবি কিন্তু তোৰ ঘৰখনৰ কথা চিন্তা কৰ তোৰ ঘৰখনে কিমান কষ্ট পাব গম পাইছনে তই মোৰ কোনো নহয় কিন্তু তোৰ ঘৰখনৰ কাৰণে তই কি হয় সেইটো তই ভালকৈ জান হয় দিয়ক মই এতিয়া বুজিলোঁ দুদিনীয়া ছোৱালী এজনীৰ কাৰণে মই আজি বহুত ভুল কাম এটা কৰিবলৈ গৈ আছিলোঁ গতিকে আজি মোক আপুনি জীৱনদান দিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ একো নাই আগলৈ এনেকুৱা ভাৱ নানিবি মনত হয় ব'ল ঘৰলৈ যাওঁ তোক থৈ আহিম ব'ল অ'কে ব'লক এই বিহুত হেৰি কৰিবি বিহুত যাবি এইবোৰ নাম্বাৰ দিম যাম দিয়ক